নমস্কাৰ, মই জুনমণি দাস। এমএছ ইলাৰ্ণ অনলাইন প্ৰতিষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনাক জনাব ওলাইছোঁ অপাৰেটিং সিস্টেমৰ বিষয়ে পাৰ্ট 2ৰ প্ৰথমটো লেসন অপাৰেটিং সিস্টেমৰ ৰোলবোৰৰ বিষয়ে। যদি আপুনি আমাৰ এই পাঠ্যক্ৰমটোত এনৰোল কৰিব বিচাৰে তেন্তে তলত দিয়া ডেসক্ৰিপচন বক্সত থকা ৱেবছাইটৰ লিংকটোত ক্লিক কৰক। আপুনি সম্ভৱ আগত অপাৰেটিং সিস্টেম শব্দটো শুনিছে, কিন্তু আপুনি ইয়াৰ সঠিক উত্তৰ পোৱা নাই। আসলতে অপাৰেটিং সিস্টেম এটা অতি প্ৰয়োজনীয় সফ্টৱেৰ যি কম্পিউটাৰৰ লগত ইণ্টাৰেক্ট হোৱাত পৰিচালনা কৰে। ই কম্পিউটাৰৰ মেমৰি আৰু প্ৰচেছিঙক পৰিচালনা কৰে, লগতে কম্পিউটাৰৰ অপাৰেটিং সিস্টেমে সকলো সফ্টৱেৰ আৰু হাৰ্ডৱেৰ পৰিচালনা কৰে। ই আপোনাৰ কম্পিউটাৰ ভাষা জ্ঞানৰ অবিহনেও কম্পিউটাৰৰ লগত কমিউনিকেট কৰিবলৈ অনুমতি দিয়ে। অপাৰেটিং সিস্টেমৰ অবিহনে এটা কম্পিউটাৰ ইউজলেছ। অধিকাংশ সময় একে সময়ত কম্পিউটাৰত বেলেগ বেলেগ প্ৰগ্ৰাম চলে আৰু এই সকলোবোৰ আপোনাৰ কম্পিউটাৰত চলিবলৈ আৱশ্যক হয় CPU, মেমৰি আৰু ষ্ট'ৰেজ। অপাৰেটিং সিস্টেমে এই সকলোবোৰক কোঅৰ্ডিনেট কৰে, প্ৰত্যেক প্ৰগ্ৰামৰ আৱশ্যকীয় সকলো পোৱাটো সুনিশ্চিত কৰে। যিকোনো কম্পিউটাৰ কিনোতে অপাৰেটিং সিস্টেম সাধাৰণতে প্ৰিলোড আহে। বহুতো লোকে নিজৰ কম্পিউটাৰত অহা অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰে, কিন্তু অপাৰেটিং সিস্টেমক আপগ্ৰেড অথবা সলনি কৰাও সম্ভৱপৰ। পাৰ্চনেল কম্পিউটাৰৰ বাবে তিনিওটা আৱশ্যকীয় অপাৰেটিং সিস্টেম হৈছে মাইক্ৰ'ছফ্ট উইণ্ডোজ, মেক OS আৰু লিনাক্স। আধুনিক অপাৰেটিং সিস্টেমত এটা গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ বা GUI ব্যৱহাৰ কৰা হয়। এই GUI ব্যৱহাৰ কৰি আপুনি মাউছৰ সহায়ত আইকন, বটন আৰু মেনুবোৰত ক্লিক কৰিবলৈ আৰু স্ক্ৰীনত গ্ৰাফিক্স, টেক্সটৰ সংযোজন ব্যৱহাৰ কৰি সকলো স্পষ্ট ৰূপত দেখা পায়। সকলো অপাৰেটিং সিস্টেমে GUIৰ বেলেগ ধৰণৰ দৃষ্টি আৰু অনুভৱ থাকে। সেয়েহে আপুনি যদি যিকোনো এটা অপাৰেটিং সিস্টেমক অপাৰেট কৰে তেতিয়া প্ৰথমবাৰে অপৰিচিত যেন লাগে। যি কি নহওক, সকলো আধুনিক অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰা সহজ আৰু অধিকাংশ প্ৰাথমিক প্ৰিন্সিপালছ একেই। মাইক্ৰ'ছফ্ট উইণ্ডোজ 1980 চনৰ মধ্যভাগত উইণ্ডোজ অপাৰেটিং সিস্টেম প্ৰথম তৈয়াৰ কৰা হৈছিল। উইণ্ডোজৰ কিছুমান বেলেগ বেলেগ সংস্কৰণ আছে, তাৰে ভিতৰত কিছুমান যেনে উইণ্ডোজ 10, উইণ্ডোজ 8, উইণ্ডোজ 7, উইণ্ডোজ ভিষ্টা আদি। উইণ্ডোজৰ প্ৰায় নতুন পিচিত প্ৰিলোড আহে আৰু ই পৃথিৱীৰ অতি জনপ্ৰিয় অপাৰেটিং সিস্টেম। মেক OS হৈছে এপলৰ দ্বাৰা বনোৱা এটা অপাৰেটিং সিস্টেম। ইয়াৰ সকলো মেচিনটছ কম্পিউটাৰ অথবা মেকত প্ৰিলোডভাৱে মেক OS আহে। কিছুমান বিশেষ সংস্কৰণ হৈছে মজেভ, হাই চিৰিয়া আৰু চিৰিয়া। ষ্টেট কাউণ্টৰ গ্ল'বেল ষ্টেটাছৰ অনুসৰি মেক OS 10%তকৈ কম ব্যৱহাৰকাৰী। উইণ্ডোজ ব্যৱহাৰকাৰীৰ সংখ্যাতকৈ বহুত কম। ইয়াৰ কাৰণ হৈছে এপল কম্পিউটাৰ অধিক ব্যয়বহুল। বহুত মানুহে উইণ্ডোজৰ সলনি মেক OSৰ লুক আৰু ফিল পছন্দ কৰে। লিনাক্স হৈছে অপেন চ'ৰ্চ অপাৰেটিং সিস্টেম পৰিয়ালৰ। ইয়াৰ অৰ্থ এই অপাৰেটিং সিস্টেমক পৃথিৱীৰ সকলো মানুহে মডিফাইড বা ডিষ্ট্ৰিবিউটেড কৰিব পাৰে। ই প্ৰপ্ৰাইটাৰী ছফ্টৱেৰতকৈ বেলেগ, যেনে উইণ্ডোজ, যি কেৱল সেই কোম্পানীৰ দ্বাৰা মডিফাইড কৰিব পাৰি যি ইয়াৰ মালিক। লিনাক্সৰ এটা গুণ হ'ল ই বিনামূলীয়া আৰু বিভিন্ন ডিষ্ট্ৰিবিউচনছ বা সংস্কৰণ আছে। ষ্টেট কাউণ্টৰ গ্ল'বেল ষ্টেটৰ অনুসৰি বিশ্বব্যাপী লিনাক্স অপাৰেটিং সিস্টেম ব্যৱহাৰকাৰীৰ সংখ্যা 2%তকৈ কম। যি কি নহওক, বহুতো চাৰ্ভাৰে লিনাক্স ব্যৱহাৰ কৰে, যাক কাষ্টমাইজ কৰিবলৈ তুলনামূলকভাৱে সহজ। মোবাইল ডিভাইচবোৰৰ অপাৰেটিং সিস্টেম। আমি ইয়াৰ আগত যিবোৰ অপাৰেটিং সিস্টেমৰ বিষয়ে জনালো, এইবোৰ লেপটপ আৰু ডেস্কটপ কম্পিউটাৰ চলিবলৈ তৈয়াৰ কৰা হয়। মোবাইল ডিভাইচৰ নিচিনা ফোন, টেবলেট আৰু MP3 প্লেয়াৰ আদি লেপটপ আৰু ডেস্কটপ কম্পিউটাৰতকৈ বেলেগ। সেয়েহে এই অপাৰেটিং সিস্টেম চলাই যি বিশেষ ৰূপত মোবাইল ডিভাইচৰ বাবে ডিজাইন কৰা হয়। মোবাইল ডিভাইচত ব্যৱহাৰ হোৱা অপাৰেটিং সিস্টেমত সাধাৰণতে এপল iOS আৰু গুগল এণ্ড্ৰইড আদি। মোবাইল ডিভাইচৰ অপাৰেটিং সিস্টেমত সাধাৰণতে সকলোবোৰ ফিচাৰ্ছ নাথাকে, যিবোৰ লেপটপ আৰু ডেস্কটপ কম্পিউটাৰত পোৱা যায়, আৰু ই সকলো একে ছফ্টৱেৰ ৰান কৰিবলৈ সক্ষম নহয়। আজিৰ দিনত কিছুমান এপ্লিকেশ্যন বা এপছৰ ব্যৱহাৰ হ'ব ধৰিছে। যি কি নহওক, মোবাইল ডিভাইচ ব্যৱহাৰ কৰি আপুনি অনেক কাম কৰিব পাৰে, যেনেকৈ মুভিজ চোৱা, ৱেব ব্ৰাউজ কৰা, আপোনাৰ কেলেণ্ডাৰ মেনেজ কৰা, ভিডিঅ' কনফাৰেন্সত অংশ লোৱা, গেম খেলা, বেংক একাউণ্ট পৰিচালনা কৰা, প্লেন, ৰেল, বাছ টিকেট কৰা আৰু বহুতো। আপুনি যদি কম্পিউটাৰৰ বিষয়ে আৰু অধিক জানিব বিচাৰে বা আমাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আমাৰ লেটেষ্ট নটিফিকেশ্যনৰ আপডেটবোৰ পাবলৈ। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত জনালোঁ অপাৰেটিং সিস্টেমৰ ৰোলবোৰৰ বিষয়ে। ইয়াৰ পাছৰ ভিডিঅ'টোত জনাম এটা PC কিদৰে ছেটআপ কৰে।